আপোনাৰ নামটো? মোৰ নাম শ্ৰী অন্নপূৰ্ণা বড়ো। হয়, গাঁওখনৰ নাম? গাঁওখন হৈছে অগুৰি গাঁও। অগুৰি গাঁও। হয় হয়, যোৱা 5 বছৰত আপোনালোকৰ গাঁৱত যিমানখিনি কাম হৈছে সেইখিনি সন্তুষ্ট হয়নে আপুনি? ক'বলৈ গ'লে আমি সন্তুষ্টই, কিয়নো তাৰ আগতে আমি বহুতখিনি মানে সুবিধাৰ পৰা বঞ্চিত হৈ আছিলোঁ। কিন্তু এই 5টা বছৰত আমাৰ বহুখিনি সুবিধাই পাইছোঁ। যেনে ধৰক আমাৰ ভিতৰীয়া গাঁৱৰ মানে ৰাস্তা পদূলিবিলাক ইতিমধ্যে হৈ উঠিছে। তাৰ উপৰিও আপোনালোকে দেখিছে এয়া আমাৰ মহিলা সমিতিৰ যিখন ঘৰ, এই ঘৰখন আমাৰ বৰ্তমান চৰকাৰী মানে বনাই দিয়া বিধায়ক কেশৱ মহন্ত ছাৰে তেখেতে বনাই দিয়া। তাৰ উপৰিও আমি এতিয়া আপোনালোকে দেখিছে কাষত দোকান ঘৰ তেখেতেই বনাই দিয়া, তেখেতৰে অনুদান। আৰু তাৰ পিছতো আকৌ ধৰক আমাৰ নামঘৰতো ইতিমধ্যে 2.5 লাখ টকাকৈ পাইছে। আৰু বিভিন্ন ধৰণৰ ধৰক অনুদানবিলাক যেনে মহিলাৰ কাৰণে অৰুণোদয় আঁচনি, বৃদ্ধ পেঞ্চন, তাৰপিছত বাইদেউ আঁচনি ইত্যাদি কৰি মানে অনুদানবিলাক পাই আছে। সেয়েহে ফালৰ পৰা ক'বলৈ গ'লে আমি সন্তুষ্ট আৰু ভৱিষ্যতেও আমাক হয়তো আগন্তুক দিনবোৰত তেখেতে হয়তো আৰু সহায় সহযোগিতা আমাক কৰিব। আপুনি ক'ব বিচাৰিছে আশাবোৰ মানে পূৰণ হৈছে। হয় হয়। আগন্তুক দিনত তেখেতকে বিধায়ক হিচাপে বিচাৰিবনে? তেখেতকে বিচাৰিব মানে এফালৰ পৰা ক'বলৈ গ'লে সেইটো ৰাইজেহে বিচাৰ কৰিব। ৰাইজে বিচাৰ কৰিব, কাৰণ সুবিধাবিলাকতো আচলতে প্ৰত্যেক চৰকাৰৰেই দায়িত্ব। এই সুবিধাবিলাক পাবৰ কাৰণে বা দিবৰ কাৰণে প্ৰত্যেকজন চৰকাৰৰেই দায়িত্ব। তথাপিও আমি বহুত বছৰ বঞ্চিত হৈ আছিলোঁ, কিন্তু বৰ্তমান আমি যিহেতু এই চৰকাৰৰ দিনতে বহুখিনি সুবিধা পাইছোঁ, সেইকাৰণে তেখেতক আমি দিছে বুলি ক'ব পাৰোঁ এফালৰ পৰা। কিন্তু আগন্তুক দিনত তেখেতক বিধায়ক হিচাপে বিচাৰোঁ বা নিবিচাৰোঁ এই কথাটো মানে ৰাইজেহে মানে সিদ্ধান্ত ল'ব, তেখেতৰ কাম চাই পেলাই। আৰু মাজতে লকডাউন গ'ল, কেনেকুৱা ধৰণৰ সহায় কৰিলে তেখেতে? লকডাউনত ধৰক তেখেতৰ গাঁৱে গাঁৱে গৈছে, গৈ পেলাই বহুত সুবিধা দিছে। তেনেকুৱা কিছুমান দুখীয়া শ্ৰেণীৰ লোকক খাদ্যৰ টোপোলা দিছে, আগবঢ়াইছে।